মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভ্ৰম কি জানেনে? ঘৰ, ধন, আত্মীয়। এইবোৰ সঁচাকৈ আমাৰ নেকি? এই সংসাৰৰ আটাইতকৈ ডাঙৰ ভ্ৰম হৈছে এইটো যে আমি মানুহে সকলো বস্তু নিজৰ বুলি ভাবি লওঁ। আমি ভাবোঁ এই ঘৰটো মোৰ, এই আত্মীয় স্বজন মোৰ, এই ধন সম্পত্তি মোৰ, এই নাম যশো মোৰ। যেতিয়া সময় সলনি হয় তেতিয়া সেই আত্মীয় মানুহবোৰো আঁতৰি যায় যিসকলক আমি নিজৰ বুলি ভাবিছিলোঁ, আৰু সেই বস্তুবোৰো এৰি যাব লগা হয় যিবোৰক আমি সদায় নিজৰ বুলি সাৱটি লৈছিলোঁ। এই পৃথিৱীত কোনো বস্তু স্থায়ী নহয়, না ধন, না মান, না সম্পৰ্ক। সকলো সময়ৰ সৈতে সলনি হৈ থাকে। সেয়ে মানুহে কেতিয়াও অহংকাৰ কৰিব নালাগে আৰু কোনো বস্তু নিজৰ বুলি ভাবি গৰ্ব কৰিব নালাগে, কাৰণ মানুহ খালী হাতে এই পৃথিৱীলৈ আহে আৰু শেষত খালী হাতে এই পৃথিৱী এৰি গুচি যায়। সত্য কথা যে এই পৃথিৱীত কোনো বস্তু কাৰো নহয়। সকলো বস্তু কেৱল কিছু সময়ৰ বাবেহে আমাক দিয়া হৈছে।